সময় মাজনিশা মৃদু বতাহজাকে ডায়েৰীখনৰ পাত লুটিয়াইছিল, য'ত লিখা আছিল মায়াবী নিশাৰ কাহিনী। সময় মাজনিশা বুকুত পাহিক খাবতি শুই আছিলোঁ। ইমান ঠাণ্ডাটো কিয় জানো কোঠাটো গৰমত গপগপাই উঠিছিল। পাহিক এপলক চাই মই খিৰিকীখন খুলি দিছিলোঁ আৰু লগে লগে এমুঠি স্নিগ্ধ জোনাকে কোঠাটো আৱৰি পেলাইছিল। নীৰ, তোমাৰ কাব্যিক ভাষাত এয়া মায়াবী জোনাক নহয়নে? হঠাৎ হোৱা কলিং বেলৰ শব্দত মই উধাত উশাই দৌৰিছিলোঁ তুমি অহাৰ সম্ভাৱনাত দুৱাৰ খুলিবলৈ। কিন্তু এয়া কি নীৰ? দুৱাৰ খুলি মই উৎসৱ খাই উঠিলোঁ। তোমাৰ অনুপস্থিতিৰ সুযোগ লৈ এজাক নৰসাধক সোমাই আহিছিল। মই কিবা কৰাৰ আগতেই মোৰ মুখ হাত বান্ধি দিয়া হৈছিল। নীৰ, সহায় পেলোৱা হৈছিল মোৰ লজ্জা নিবাৰণৰ সকলো আৱৰণ। তেতিয়া স্নিগ্ধ জোনাকেও লাজত মুখ লুকুৱাইছিল। তেতিয়া জোনৰ মুখত এমুঠি কলা ডাৱৰ। নীৰ, মোৰ বান্ধি ধোৱা মুখে ওলাব নোৱাৰা আৰ্তনাদবোৰ আকাশত মেঘ হৈ গৰজিছিল। চকুৰ পানীবোৰ বৰষুণৰ টোপাল হৈ সৰিছিল। মই অপ্ৰাণ চেষ্টা কৰিছিলোঁ সাৰি যাবলৈ, কিন্তু মই নোৱাৰিলোঁ নীৰ, মই নোৱাৰিলোঁ। সেই নৰসাধক কেইটাই মোক কামুৰি কামুৰি বখলিয়াই খাইছিল। মই তোমাৰ অনুপস্থিতি বাৰুকৈ অনুভৱ কৰিছিলোঁ। সেই বৌকাটোৰ কুকুৰ কেইটাই আমাৰ কণমানিজনীকো নেৰিলে নি? নীৰ, আমাৰ 3 মহীয়া কণমানিজনী সিহঁতে ঘোকা ঘোককৈ খালে। মই আৰু সহ্য কৰিব নোৱাৰিলোঁ। একে আজোৰে টানি আনিলোঁ তুমি সজাই ৰখা হেংদাংখন। নাজানো মোৰ বাহুত ক'ৰ পৰা ইমান শক্তি আহিল, নাজানো মোৰ বন্ধা হাত কেনেকৈ মুক্ত হ'ল। নীৰ, মই সেই হেংদাঙেৰে টুকুৰা টুকুৰকৈ কাটিলোঁ সেই ৰক্ত পিপাসুকেইটা। নীৰ, চিৰা চিৰকৈ ফালিলোঁ মই সিহঁতক। তেজ দেখিলেই ভয় খোৱা মই আজি তেজৰ পাকো খেলিলোঁ। কি এক আসুৰিক আনন্দ! কলকলাই বৈ যোৱা তপত তেজে মোৰ অন্তৰ হাত পেলাইছিল। কিন্তু ক্ষমা কৰিবানে, মই আমাৰ পাহিক জীয়াই ৰাখিব নোৱাৰিলোঁ। তাইৰ দেহত লাগি থকা তেজৰ চেকুৰাবোৰে মোক তিল তিলকৈ মাৰিছে। কেঁচা তেজৰ গোন্ধই মোক বলিয়া কৰিছে। মই তোমাৰ হেংদাংখন পুনৰ তুলি ললোঁ। আমাৰ পাহিক মই জানো অকলে এৰিব পাৰিম? নাই, নোৱাৰো। মই আহোঁ নীৰ, মই আহোঁ। নাভাবিবা মই হাৰিলোঁ, মই জয়ী হ'লোঁ নীৰ। মই সেই তেজ খোৱা কেইটাক আৰু কাৰো তেজ খাবলৈ সুযোগ নিদিলোঁ। মই জয়ী হ'লোঁ। চোৱা নীৰ, চোৱা, আকাশত পুনৰ স্নিগ্ধ জোনাক। নহয়নে নীৰ? এই মায়াবী নিশা পুনৰ সাজু হৈছে লিখিবলৈ এক নতুন কাহিনী, মায়াবী নিশাৰ কাহিনী। মায়াবী নিশাৰ